Hello everyone, welcome back to my channel. আজি মই বনাবলৈ লৈছো গাহৰি মাংসৰ এটা ৰেচিপি। গাহৰি মাংসৰ ৰেচিপিটো বনাবলৈ মই প্ৰথমে কেৰাহী এখন গৰম হ'বলৈ দিছো। কেৰাহীখন গৰম হোৱাৰ পাছত মই ইয়াত তেল অকণমান দি দিছো। তেল বেছি দিয়া নাই কিয়নো গাহৰি মাংসৰ নিজাকৈ তেল ওলাব। এতিয়া মই ইয়াতে মাংসখিনি এড কৰি দিছো। মাংসখিনি অকণমান সময় ভালদৰে লৰাই দিছো। মাংসখিনি লৰাই মই ইয়াত সোৱাদ অনুযায়ী নিমখ দি দিছো। নিমখটো আগতীয়াকৈ দিলে মানে মাংসখিনি ভালদৰে সিজে কাৰণে মই আগতে দি দিছো। ভালদৰে লৰাই 4-5 মিনিট মান সিজাব লাগিব মাংসখিনি। মাজে মাজে লৰাই থাকিব লাগিব নহলে তলত লাগি ধৰিব। আপোনালোকে বাৰু মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পায় কমেন্ট কৰি জনাবচোন। এতিয়া মই মিডিয়াম সাইজৰ দুটা পিয়াজ কাটি ৰাখিছিলো সেইখিনি দি দিছো আৰু 2 চামুচ আদা নহৰু পেষ্ট দি দিছো। এতিয়া এইখিনি অকণমান সময় ভালদৰে মিলাই থাকিম। এইখিনি ভালদৰে মিলাই থাকিব লাগিব আদা নহৰুখিনি যাতে মাংসত মিক্স হৈ যায়। এতিয়া মই হালধি এড কৰি দিছো। এইখিনি অকণমান সময় মই ভালদৰে মিলাই থাকিম। এতিয়া মই ইয়াত 1.5 স্পুন ৰেড চিলি পাউডাৰ এড কৰি দিছো। এইখিনি অকণমান সময় ভালদৰে মিলাই 4-5 মিনিটৰ কাৰণে সিজিবলৈ দিব লাগিব। এতিয়া মই এটা ডাঙৰ সাইজৰ বিলাহী এড কৰি 4 মিনিট মানৰ কাৰণে সিজিবলৈ দিম। এইখিনি ভালদৰে মিক্স কৰি সিজিবলৈ দিছো আৰু মাজে মাজে লৰাই থাকিব নহলে তলত লাগি ধৰিব। এইখিনি 4 মিনিট মান সিজাৰ পাছত মই এতিয়া ইয়াতে গৰম পানী এড কৰি দিম। আপোনালোকে পানীটো নিজৰ জোখত দিব। মই বৰ বেছিকে জোল নকৰো সেইকাৰণে অকণমান কমকে দিছো। এইখিনি ঢাকন দি অকণমান সময় সিজাব লাগিব। 15 মিনিট মান ঢাকন দি সিজাই থাকিব। মাজে মাজে ঢাকনখন খুলি লৰাই থাকিব নহলে তলত লাগি যাব পাৰে। মোৰ মাংসখিনি সিজি গ'ল। চাওকচোন মাংসখিনি ভালদৰে সিজি গ'ল। মই এতিয়া ইয়াতে অকণমান ধনিয়া এড কৰি দিছোঁ। কাটি থোৱা মিহিকৈ ধনিয়া এড কৰি গেছৰ ফ্লেমটো বন্ধ কৰি অকণমান লৰাই দিছোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং।